পাই না উঠে কে আইয়া চাহ কুম্ভকৰ্ণতা কেংকে উল্টা খাই আছে হ'ব ইমান হতৰা কাপা নাগে উঠ চল হস্তি ডোন্ট ডিস্টার্ব মি মাদার এনেও স্কুল ইজ বন্ধ বিকজ অফ গৰমৰ বন্ধ মৰণ নহা হুগ্নে খাৱা উঠ চেণ্ডেলক কোবলা খাতে উঠ হে মা তই বাচ্চা আৰু নুঠিম না পতাপত মুখ হাত ধুনি যা হে মাতে নিশ্চয় যাম খালি চেণ্ডেলৰ প্ৰধান নকৰবি উফ বাচিলো এই ব্ৰহ্মবুৱাই আৰু কাই ফোন কৰে দে ভতিজা গুড মৰ্নিং 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 পিছে এই ব্ৰহ্মবুৱাই ফোন কৰাৰ কাৰণ আজি মানে মোৰ বাৰ্থডে তো ডিফিৰা বেলা আইভি এটা পাৰ্টি আছে হয় নেকি তেনে হাতী পাদে তুত থেংক ইউ আইভি দে যেনকে হ'লেও অ'কে মাই ডিয়াৰ ফ্ৰেণ্ড ভালে হ'ল দে আজি ডিফিৰা খানাটো বাচি গেল মানে আজিৰ দিনটো মোৰ ভালেই যাব পুৱাই পুৱাই খানাৰ ইনভিটেশ্যন মোক ধুলি না তই থৈছো শান্তি নাই ইয়াৰ মানে মা কি আজি মোৰ ডিফিৰা ভাতটা নাবনাবি দে মোৰ তাৰমানে এটা খানা আছে লগৰ ঘৰত ভালে কথা আধা টেমা চাউল বাচি গেল দে মা মই যাঙে আৰু যা ভালকে যাবি আমাৰ বেটাটাও খৰচ কমাব জানা হ'ল দে হে ৰাম ক'তে গেল মোৰ চাইকেলৰ পাম চালা এইখানো আজিহে ফুটবা পাই না এনেই আৰু কয় না য'তে বাগৰ ভয় ততে ৰাতি হয় গাড়ী দিয়ে যাব লাগিলা খা খুমখুই মালৈ দূৰৰ লাগি দেখোন গাড়ীয়ে দেখা নাপাওঁ বহঙে দে আইও মা তিতাৰি সিজিল সূৰ্য দেৱতা হ'ব দে অলপমান কমাও এনেই পাই আছো জাল্লা আৰু ৰিচা ৰাতে টিকা ফটা গৰম কৃপা কৰি অহাকালিৰ পৰা অলপমান গৰম কমাই দিবিচোন আৰু এনেহ'লে গাড়ী ৰাস্তাই পাৰ হ'ব নোৱাৰি আজি আৰু চালা এখানো গাড়ীয়ে নাই জাল্লা ময়ো এটা যাম ভাইটো কাৰোবাক এটা লগ ফোন কৰি ক'লেই হ'ল নিবা আহিবা কল কৰিবলৈ আপোনাৰ তাত কোনো বৈধ ৰিচাৰ্জ প্লেন নাই অনুগ্ৰহ কৰি আগতে ৰিচাৰ্জ কৰক তাৰ পিছত ফোন কৰক ৰিচাৰ্জটাও আজিহে হ'ব পাই না পাইনা তই ৰদমাহল কি কৰি আছা গাড়ী ৰখি আছো ৰ অসম বন্ধ তাৰ গাড়ী পাবি না অসম বন্ধ তই বাতৰি নাছা আজিকালি আৰু বাতৰি কাই চাই ৰিল সেইকাৰণে এই অৱস্থা হ'ব দে বেছি বক্সা থাক তই যাং মই নৰং এই গৰমত থাকবা যা এনেই মাথা গৰম হৈ আছে আৰু তাতে মাথা খাবা আহিছেতো পিলপিলি এই দাদা ৰ এক মিনিট মই দেখোন মানি বেগখানে পাহৰি আহিলোঁ দাদা তই যা নেকি মই যাম দে পাছত ৰখাতে 4:30 বাজি গ'ল জিঅ' এখন পিলপিলি পালোঁ আনা নাই মানি বেগ যাং ঘৰতে যাং আৰু A few moments later. তোৰ তিৰিয়ে মোক মাৰছে মা আজিও চাই আছা তই চাচ বহু কি যে হ'ব তোৰ লগত খালি চিৰিয়েল মান চাবি আৰু নাখোজাই থাকবি না কি আহিলে তই মা ভাত দিচোন দি ভোক লাগছে মোৰ তামাম কিয় তই বোলে পাৰ্টি খাবা যাবা ভাত নিদিলে তাতে পাৰ্টি খাবি যাবাই নাপালো কিয়তে বহুত দীঘলা কথা সিগলা পাছত হ'বছ আগতে মোক ভাত দি নিছ ভাত নাই তই মানা কছা দেখোন বহাবা নাই আৰু ভাত খাম বুলি ভাবছিলো ভাল খানা কিন্তু গলত বান্ধলাক শনিয়ে দামলা খাই মোৰ কাপাল হ'ব দে বাদ দি পানী গিলাচ খাই বাগাৰে দিওঁ হে পেট নাকান্দিচোন এনেই খং উঠি আছে ফেনখনকে দিওঁ হাৱাকে খা চালা লাইনটাও নাই কি শুনি লাগলাকে আজি পাৰ্টি খাবাও নাপালো ভাত খাবাও নাপালো ৰদ মাখনত শুকাই থাকাতেই গেল হে হৰি কিয় মাৰলি মোক এনেহেন কৰি